মণিশাল গছৰ পুলিকেইটা যে এই পলিথিনটোত ওলাইছিলে, আজি মই এইকেইটা ইয়াৰ পৰা উলিয়াই বেলেগকৈ ৰুম। ইয়াত 5-6টামান পুলি আছে। পুলিকেইটা অলপ বেছি ডাঙৰ হৈ গ'লে মানে ইয়াক উলিয়াবলৈ দিগদাৰ হ'ব। মানে শিপাবোৰ বেছি ডাঙৰ হৈ গ'লে ইয়াৰ ডেমেজটো বেছি হ'ব। সেইকাৰণে ভাবিলোঁ আজি বেলেগকৈ ৰুই লওঁ। এইকেইটা গুটিৰ পৰা ওলাইছিলে, মই আপোনালোকক দেখাইছিলোঁৱেই। তেন্তে ব'লকচোন চাই লওঁ কেনেকৈ মই এইকেইটা আজি ৰিপৰ্ট কৰিলোঁ। তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো যদি চাই ভাল পায় মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লকচোন চাওঁ। পুলিকেইটা মই এই পলিথিন নাৰ্চাৰী বেগকেইটাতে ৰুম। আৰু ইয়াৰ কাৰণে মই মাটি ৰেডি কৰি ল'লোঁ। অলপ বালিয়া মাটি ল'লোঁ, গোবৰ মিলালোঁ, শুকান গোবৰ, অলপ শুকান পাত, নিমখালি আৰু অলপ বন মিল দি দিছোঁ। প্ৰথমতে মই পলিথিনটো দুটা ছাইডে কাটি ল'ম, যাতে পুলিকেইটা উলিয়াবলৈ সুবিধা হয়। এইটো দুটা ছাইডে কাটি পিনে এতিয়া মই লাহে লাহে এই এটা পুলি উলিয়াব চেষ্টা কৰিছোঁ। শিপাবোৰ কিমান ডাঙৰ আৰু কেনেকৈ আছে একো গম নাপাওঁ, সেইকাৰণে লাহে লাহে খুচি পিনে উলিয়াব চেষ্টা কৰি আছোঁ। ফাইনেলি এই পুলিটো ধুনীয়াকৈ ওলালে। শিপা অলপমান নষ্ট হৈছে চাগে, কিন্তু পুলিটো ইমান ক্ষতি নহ'ব যেন লাগিছে। পলিবেগটোত মাটি অলপ ভৰাই লৈছিলোঁ। এতিয়া ইয়াতে পুলিটো লাহেকৈ থৈ লৈছোঁ। ওপৰৰ পৰা এতিয়া অলপ মাটি ভৰাই দিম। ভিডিঅ' মই এখন হাতেৰে কৰি আছোঁ আৰু এখন হাতেৰে কাম কৰি আছোঁ, সেইকাৰণে অকণমান অসুবিধাই হয়। তাতোতকৈ দিগদাৰ পাওঁ মই এই ষ্টেণ্ড লগাই পিনে ভিডিঅ' কৰি থাকিবলৈ। বস্তুবোৰ গোটাই এংগেল মিলাই আৰু এইখন তামঝাম কৰি থকাতকৈ এনেকৈয়ে পটাপট কৰি থৈ দিওঁ আৰু। মাটিখিনি ভালকৈ ভৰাই ল'লোঁ যাতে শিপাখিনি ভালকৈ ঢাক খাই যায়। এইকেইটা গোটেইকেইটা ৰুই হৈ গ'ল। ইয়াত টোটেল 6টা পুলি ওলালে। পুলিকেইটাও যথেষ্ট হেল্ডি হয় নিচিনা লাগিছে। আপোনালোকৰ কাৰ কাৰ ঘৰত মণিশালৰ গছ আছে জনাবচোন। মণিশালৰ গুটিত বহুতো গুণ আছে। চুলি ধুবৰ কাৰণে আমি চেম্পু নিচিনা ব্যৱহাৰ কৰিব পাৰোঁ। মণিশালৰ গুটিয়ে চুলি সৰা, ডেণ্ড্ৰফ, মাথাৰ কেতিয়াবা খজুতি এইবিলাক কমায়। ই চুলি সৰা কমায় আৰু চুলি পকাটো কমায়। চুলিবোৰ কোমল আৰু ছফ্ট হয়। আৰু ইয়াৰ বহুতো গুণ আছে। আপোনালোকে কোনে কোনে মণিশালৰ গুটি ব্যৱহাৰ কৰি পাইছে মোক জনাবচোন কমেণ্টত। এতিয়া পানী ভালকৈ দি ল'লোঁ, তাৰপিছত কেইদিনমান কাৰণে ছাঁত থৈ দিম। তাৰপিছত লাহে লাহে ৰ'দলৈ উলিয়াই দিম। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।